হেল্ল' গাইজ, আজি টিউটৰসকলৰ বাবে কেইবাটা বহুত গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। তো মাৰ্চৰ এপচেক পাৰ হোৱাৰ পাছত দৰমহা নাই নগাঁৱৰ শিক্ষক টিউটৰৰ। তো DI কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ হেমাহি। তো DI কাৰ্যালয়ৰ ডেপুটি ইন্সপেক্টৰ যিটো অফিচ আছে, এই অফিচত কি হৈছে, টিউটৰসকলে মানে এটা আন্দোলন কৰিছে, ষ্ট্ৰাইক কৰিছে। তো তেওঁলোকৰ কি হৈছে, তেওঁলোকৰ মানে অসম চৰকাৰৰ ফালৰ পৰা কোনো দৰমহা পোৱা নাই মাৰ্চ এপে হওক। তো 16 মাৰ্চ এইটো ইনফৰমেশ্যন আহিছে, এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে নগাঁও জিলাৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠান কৰ্মৰত শিক্ষক টিউটৰসকল। কিয়নো চলিত মাৰ্চ মাহৰ এপচেক উকলি যোৱাৰ পাছতো জিলাখনৰ নিয়মীয়া আৰু ঠিকাভিত্তিক শিক্ষকৰ লগতে টিউটৰসকলেও এই মাহত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, ডিআইৰ কাৰ্যালয়, বিষয়া কৰ্মচাৰীসকল হেমাহিৰ বাবে এইসকল শিক্ষকে মাৰ্চ মাহৰ 16 তাৰিখ পৰ্যন্ত দৰমহা পাৰিতোষিক লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখ্য যে জিলাখনত সহস্ৰাধিক টিউটৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়। ভুক্তভোগী শিক্ষক আৰু টিউটৰসকলে দৰমহা লাভ নকৰাৰ সন্দৰ্ভত কাৰণ জানিবলৈ সংশ্লিষ্ট শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ যোৱাত যিবোৰ উত্তৰ দিছে তাত তেওঁলোকে মোটেই আশ্বস্ত হ'ব পৰা নাই। অৰ্থাৎ তেওঁলোকৰ এই মাৰ্চ মাহৰ যিটো দৰমহা, এইটো দৰমহা পোৱা নাই হাজাৰ হাজাৰ টিউটৰসকলে আৰু শিক্ষাভিত্তিক শিক্ষকসকলে। DIৰ কাৰ্যালয় বিষয়া কৰ্মচাৰী হওক, তো নিজস্ব প্ৰতিবেদক তেওঁলোকে আশ্বস্ত হ'ব পৰা নাই, কাৰণ তেওঁলোকৰ যদিও অসম চৰকাৰৰ ফালৰ পৰা কাম কৰিছে 10,000 কিংবা 12,000 চেলাৰী পায় প্ৰতিমাহে, কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এই মাহতে তেওঁলোকে দৰমহা লাভ কৰা নাই। তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোকে DIৰ কাৰ্যালয় আৰু শিক্ষাখণ্ডৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিছে, আন্দোলন ষ্ট্ৰাইক কৰিছে, মুভমেণ্ট কৰিছে। তেওঁলোকে যাতে পাৰিতোষিকটো পায়, অৰ্থাৎ তেওঁলোকৰ সংসাৰ আছে, তেওঁলোকৰ ফেমিলি আছে, এইবোৰ মেইনটেনেঞ্চ আছে। তেওঁলোকে যদি দৰমহা নাপায় তেনেহ'লে তেওঁলোকে একটা অভাৱনীয় পৰিস্থিতিৰ মোকাবিলা হ'ব। তো মই অনুৰোধ কৰিছোঁ শিক্ষা বিভাগক আৰু শিক্ষা বিভাগৰ মন্ত্ৰীক আৰু DI অফিচাৰক, ডেপুটি ইন্সপেক্টৰ ছাৰক যাতে অতি সোনকালে তেওঁলোকৰ পাৰিতোষিকটো, তেওঁলোকৰ দৰমহাটো যাতে মুকলি কৰে। তো এনেকুৱা বাতৰি, এডুকেশ্যন নিউজ, গভৰ্ণমেণ্ট নিউজ, জব ইনফৰমেশ্যন, টিউটৰৰ খবৰ, বেঞ্চৰ শিক্ষকসকলৰ বাতৰি, সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যন নিউজ ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল অপশ্যনত থাকিব। থেংক ইউ অল অফ ইউ।